হেল্ল' ফ্ৰেণ্ডছ, কি আপোনালোকে জানেনে যদি আপোনাক কোনোবাই ইগন'ৰ নাইবা ৰিজেক্ট কৰে তেতিয়া আপোনাৰ মগজুটোৱে কিমান কষ্ট পায়? কি আপোনালোকে জানেনে যে সৰু ল'ৰা ছোৱালীবোৰ ডাঙৰ মানুহৰ তুলনাত কিয় বেছিকৈ শুৱে? এনেবোৰ কিছুমান আমাৰ মগজুৰ ইণ্টাৰেষ্টিং কথা আপুনি এই ভিডিঅ'টোত লাভ কৰিব আৰু এই ভিডিঅ'টোৰ প্ৰতিটো কথা বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। ফেক্ট নম্বৰ 15, যদি আমাৰ মগজুটো 5 পৰা 10 মিনিট সময় অক্সিজেন নোপোৱাকৈ থাকে তেন্তে আমি মানসিক ভাৰসাম্য হেৰুৱাই পেলাব পাৰোঁ। আনকি আমাৰ মগজুটো একেবাৰে চিৰদিনৰ বাবে ডেমেজ হ'ব পাৰে। সেয়ে আপুনি নাকটো বন্ধ কৰি কিমান সময় থাকিব পৰা যায় সেইটো ট্ৰাই নকৰিব। ফেক্ট নম্বৰ 14, যদিওবা আমাৰ মগজুটো আমাৰ দেহৰ এটা সৰু অংগ, কিন্তু আপুনি শুনি আচৰিত হ'ব যে আমাৰ দেহৰ 20% অক্সিজেন আৰু ব্লাড মগজুটোৱে অকলে ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 13, আমাৰ দেহৰ বৃদ্ধি 18 বছৰৰ পাছত লাহে লাহে বন্ধ হয়, কিন্তু আমাৰ মগজুটো 40 বছৰলৈ বৃদ্ধি হৈয়ে থাকে। ফেক্ট নম্বৰ 12, আপুনি শুনি ছাৰপ্ৰাইজ হ'ব যে আমাৰ ব্ৰেইনটো হৈছে আমাৰ দেহৰ আটাইতকৈ শকত অংগ, যাৰ 60% চৰ্বিৰে ভৰি থাকে। ফেক্ট নম্বৰ 11, কথাৰ কথা, যদি আমি 90 মিনিট ধৰি ঘামত সাঁতুৰি থাকোঁ তেন্তে আমি চিৰদিনৰ বাবে মনোৰোগী হৈ যাব পাৰোঁ, অৰ্থাৎ আমি পগলা চগলা হৈ যাম। ফেক্ট নম্বৰ 10, আপুনি কেতিয়াবা নিশ্চয় মন কৰিছে যে সৰু ল'ৰা ছোৱালীবোৰে ডাঙৰ মানুহতকৈ বহুত শুৱে। ইয়াৰ কাৰণ আপুনি জানেনে? এতিয়া যদি মই আপোনাক সোধোঁ তেন্তে আপুনি নিশ্চয় উত্তৰ দিব যে সিহঁতৰ কোনো কাম বন নাই, তাৰ কাৰণে শুৱে। কিন্তু আচল কাৰণটো হৈছে যে সিহঁতৰ দেহত সৃষ্টি হোৱা গ্লুক'জৰ 50% মগজুটোৱে ব্যৱহাৰ কৰে। ফেক্ট নম্বৰ 9, এটা অধ্যয়নৰ মতে যে আমাৰ মনত এদিনত প্ৰায় 70,000 বিভিন্ন ধৰণৰ চিন্তা আহে, কিন্তু আপুনি শুনি একেবাৰে আচৰিত হ'ব যে ইয়াৰে 70% নিগেটিভ চিন্তা। ফেক্ট নম্বৰ 8, এইটো কথা শুনি আপুনি অলপ বেয়াও পাব পাৰে যে যিবোৰ মানুহে স্মাৰ্টফোনবোৰ সদায় বহু সময় ধৰি ব্যৱহাৰ কৰে সিহঁতৰ ব্ৰেইন টিউমাৰ হোৱাৰ সম্ভাৱনা বহুত বেছি। সেয়ে আপুনি মোবাইলটো ব্যৱহাৰ কৰাতে অলপ সাৱধানতা অৱলম্বন কৰিব। ফেক্ট নম্বৰ 7, শৰীৰৰ অনুপাতে যদি আমাৰ মগজুটো যদি চাওঁ তেন্তে আমাৰ মগজুটো সকলোবোৰ প্ৰাণীতকৈ বেছি ডাঙৰ। আমি যদি হাতীৰ মগজুটো চাওঁ তেন্তে হাতীৰ মগজুটো সিহঁতৰ দেহৰ মাত্ৰ 0.15%, য'ত মানুহৰ শৰীৰৰ অনুপাতে 2% আমাৰ মগজুটো। ফেক্ট নম্বৰ 6, যেতিয়া আমাক কোনোবাই ইগন'ৰ বা ৰিজেক্ট কৰে তেতিয়া আমাৰ মগজুৰ অৱস্থা আমি যেতিয়া শৰীৰত দুখ পাওঁ ঠিক তেনেকুৱা অৱস্থা হয়। ফেক্ট নম্বৰ 5, আমি যেতিয়া চকলেট খাওঁ তেতিয়া আমাৰ শৰীৰত কিছুমান ৱেভ অৰ্থাৎ তৰংগৰ সৃষ্টি হয়, যাৰ বাবে আমাৰ মগজুটোৱে বহুত আৰাম অনুভৱ কৰে। সেইকাৰণে আপোনাৰ যেতিয়া মগজুটো ভাল নালাগে তেতিয়া মাজে মাজে আপুনি চকলেট খাব পাৰে। ফেক্ট নম্বৰ 4, যেতিয়া আমাৰ টোপনি কম হয় তেতিয়া আমি যদি ভাবি লওঁ যে আমি ঠিক পৰিমাণে শুইছোঁ তেন্তে আমাৰ মগজুটোৱে সেই কথাটো সহজে মানি লয়। আচলতে আমাৰ মগজুটো কণ্ট্ৰল কৰা বহুত সহজ, মাত্ৰ কিছুমান হিডেন ট্ৰিক জানিব লাগে। ফেক্ট নম্বৰ 3, আমি যদি আমাৰ মগজুটোৰ এমাইগডালা AMYGDALA নামৰ ভাগটো উলিয়াই দিব পাৰোঁ তেতিয়া আমাৰ মগজুৰ যিকোনো বস্তুৰ ওপৰত ভয়, মুঠৰ ওপৰত সকলো ধৰণৰ ভয় আমাৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ যাব। আপুনি এতিয়া বিচাৰেনে যে সেই বস্তুটো উলিয়াই দিব? নিশ্চয় কমেণ্ট কৰি জনাব। ফেক্ট নম্বৰ 2, আপুনি জানি আচৰিত হ'ব যে আমাৰ মগজুৰ আধা অংশ চাৰ্জাৰী কৰি বাহিৰ কৰি দিব পৰা যায় আৰু ইয়াৰ দ্বাৰা আমাৰ যি মেমৰি বা স্মৃতিত কোনো ধৰণৰ প্ৰভাৱ নপৰিব। ফেক্ট নম্বৰ 1লৈ যোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি শীঘ্ৰে গৈ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা সেই বেলৰ আইকনটো প্ৰেছ কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ মই ইণ্টাৰেষ্টিং কথাৰ ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ফেক্ট নম্বৰ 1, আপুনি জানেনে যে আমাৰ শৰীৰত মগজু আৰু মন দুটা বেলেগ বেলেগ বস্তু, কিন্তু আচৰিত হ'বলগীয়া কথাটো হ'ল যে আজিলৈকে বৈজ্ঞানিকসকলে আমাৰ মন শৰীৰৰ কোন অংশত থাকে তাক উলিয়াব পৰা নাই। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ' যদি আপুনি ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।